ভিউটো দেখি আপোনালোকে গমে পাইছে কৰ হয় ফাইনেলি আমি ইমান দিন আশা কৰি প্লেনিং কৰি আজি বাবাৰ কৃপাত আহি পালোঁ বাৰাণসী বহুত দিন ধৰি যাম বুলি ভাবি আছিলোঁ যাম বুলি ভাবিলে বাবাৰ ঠাইলৈ বোলে যোৱা নহয় আমাক মাতিব লাগিব তেতিয়াহে বোলে যাব পাৰি আৰু হয় ফাইনেলি আমি আজি আহি পালোঁ কিমান ধুনীয়া আৰু আমি বাৰাণসী পাওঁতে 10টা 11টা তেনেকুৱা টাইম হৈছে এই বাৰাণসীত প্ৰথমটো খোজ বাবাৰ কৃপাত আৰু আমি 35 জন মানুহ গৈছোঁ দল ৰুম আগতেই বুক কৰি থৈছোঁ যিহেতু তাত গৈ পেলাই বিচাৰি থাকতকৈ আৰু বহুত কমত পাইছোঁ ৰুমৰ ভিডিঅ' মই এক্সট্ৰাকৈ বনাম ৰুম ৰাম মন্দিৰৰ আৰু বাৰাণসীৰ আমি জাষ্ট আহি পালোঁ এই বাৰাণসী জংচন এইফালে আমাৰ বাৰাণসীত যিহেতু চাব লগা জেগা বহুত আছে গতিকে এটা ভিডিঅ'টো গোটেইখিনি কাভাৰ নহয় মই পাৰ্টকৈ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম আশা কৰোঁ মোৰ এই ভিডিঅ'বিলাক চাই আপোনালোকে আমনি নাপায় আৰু যদি ভাল লাগে ভিডিঅ'বিলাক তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু আমি এতিয়া এই হোটেলৰ ৰুমত এতিয়া আজি ৰাতিপুৱা যাম কাল ভৈৰৱ দৰ্শন আৰু আমি সকলোৱে এতিয়া কাল ভৈৰৱ দৰ্শন কৰাৰ কাৰণে ৰেডি আৰু আমাৰ গ্ৰুপটো চব এইফালে আছে পিছফালে দেখাই আছোঁ আৰু এইটো হৈছে উমা গংগা পেয়িং গেষ্ট আৰু এইফালে এটা বালাজী মন্দিৰ আছে এইটো গলি এইবিলাক চব গলি এই মন্দিৰত যোৱা লাইন এইফালে মন্দিৰত যোৱাৰ কাৰণে লাইন ধৰিয়ে আছে বেনাৰসী শাৰী এইবিলাক আৰু এইবিলাক এই গলিত দোকানবিলাক যিহেতু ইয়াৰ পৰা মন্দিৰ একদম ওচৰত আছে সেইকাৰণে এই ভিৰ আৰম্ভ এই লাইন মন্দিৰত যোৱা এইটো লাইন মন্দিৰত যোৱা লাইন এই মন্দিৰত যোৱা লাইনবিলাক চাই আহিলোঁ আমি যিহেতু আমাৰ আহি পাওঁতে দেৰি হৈছিল যোৱাকালি সেইকাৰণে আজি দৰ্শন নহ'ল অহাকালি সোমবাৰে দৰ্শন কৰিম বাবা বিশ্বনাথৰ আজি কাল ভৈৰৱ দৰ্শন কৰিম আৰু ছাইডবিলাক আমি কাভাৰ কৰিম তো ভিডিঅ'টোত মোৰ লগত চাই থাকিব যিমানখিনি দেখাব পাৰোঁ সিমানখিনি দেখাম দেই হাঁহিছে ইমান অলপ ইমান কষ্ট কৰি ইমান দিনৰ পৰা লাগি যাওঁ আজি ভিডিঅ' ফেচবুকত চাব না চবে আৰু এইখন হৈছে লক্ষ্মী শাৰী ঘৰ স্বয়ম্বৰ কালেকশ্যনৰ আমি যিটো ৱেডাৰত কাছি আহিছোঁ আচলতে সেইটো ৱেডাৰত অহা নহয় বহুত গৰম আছিল এই গৰমৰ কাৰণে যে পাইপবিলাক আছে এই পাইপৰ হোলবিলাকেৰে পিছফালে দেখিছেনে এই পানী এৰি দি থৈ দিছে মানে ইমান গৰম যিহেতু সহ্য নহয় অলপ হ'লেও গৰমৰ পৰা মানে বাচিব পাৰি তাৰ কাৰণে এইটো ছিষ্টেম কৰি দি থৈছে আচলতে বহুত ভালে কৰিছে পানীখিনি লগাৰ লগে লগে একদম মুখত ভাল লাগি যায় মেইন এইটো নন্দীশ্বৰ আহিবলৈ গধূলি আছোঁ আৰু আমি এতিয়া ৰাইট চাইডে যাম ৰাইট চাইডে আৰু এতিয়া আমি যাই আছোঁ শ্বেয়াৰিঙত মানে 170 কৰি আমি পাৰ পাৰ্চন ঠিক কৰিছোঁ গোটেই মন্দিৰ ঘূৰাব তো চাওঁ কি ঘূৰাই কেনেকৈ ঘূৰাই কোনফালে লৈ যাওঁ আমিতো গম নাপাওঁ তো আমাৰ গোটেই গ্ৰুপটো যাব আৰু ইয়াৰ পৰা লৈ লৈছোঁ মদত অলপমান দুবাৰ মালা 10 টকা কৰি প্ৰথমতে দৰ্শন কৰিম গণেশ মন্দিৰ আৰু মাই আৰু মোৰ মাজত এই থালখন লৈ লৈছোঁ ইয়াত আছে গেন্দা ফুলৰ মালা দুবৰি বুন আৰু লগতে আছে মোদক এইখিনি লৈ লৈছোঁ আৰু এই সাক্ষী বিনায়ক মন্দিৰটোত বোলে কাছি আহিলে প্ৰথমতে তাতে যাব লাগে সাক্ষী বিনায়ক মানে এইকাৰণে যে আমি তাত কাছিত আহিছোঁ যে এইটো সাক্ষী সেইকাৰণে আমি প্ৰথমতে সাক্ষী বিনায়ক মন্দিৰত দৰ্শন কৰিছোঁ এইটো গণেশ মন্দিৰ পূজা কৰিয়ে একদম মায়ে মুচকৰ আগত গোটেইখিনি কৈছে যিহেতু গণেশ বাবাৰ বাহন হয় ময়ো কৈ দিছোঁ যাতে ডাইৰেক্ট কথাখিনি গণেশ বাবাৰ ওচৰত যায়
আনিছে ওকা 20 টকা গণেশ মন্দিৰৰ পৰা আহি আমি আহিছোঁ জাগেশ্বৰ মহাদেৱ মন্দিৰত ইয়াতে এটা শিৱলিং আছে আৰু এন্ট্ৰি কৰিয়ে প্ৰথমতে বালাজী মন্দিৰ এইটো ইয়াতে প্ৰণাম কৰি পেলাই শিৱলিংটো দৰ্শন কৰিম বাহিৰৰ পৰা ফুল লৈ লৈছোঁ আৰু তাত গাখীৰো বেছি আছিল সেই গাখীৰ আৰু ফুলখিনি লৈ পেলাই এই শিৱলিংটোত আহিছোঁ ইমান ধুনীয়া চাওকচোন বেকগ্ৰাউণ্ডটো কিমান ডাঙৰ লিংগ হয় বহুত ডাঙৰ আৰু বহুত পুৰণি হয় তো ইয়াতে আমি দৰ্শন কৰিলোঁ গোটেইখিনিয়ে চাবচোন লিংগটো আপোনালোকে সেৱা লৈ ল'ব গলি গলি যাই আছোঁ আমি মেইন গলিবিলাক আমি এতিয়া আহি পাইছোঁ যিহেতু এতিয়া কাল ভৈৰৱ মন্দিৰলৈ যাই আছোঁ তো গলিবিলাক কিমান কেইটা ৰাস্তা আছে দেখিছেনে একদম মানে হেৰাই যোৱাৰ একদম চান্স আছে চিনি পোৱাবিলাকো হেৰাই যায় কেনে লাগছে আৰু আজি আমি প্ৰথম গণেশ বাবা দৰ্শন কৰিলোঁ আৰু এতিয়া দৰ্শন কৰিম কাল ভৈৰৱৰ মোৰ ভিডিঅ'টো অলপ দীঘলীয়া এইকাৰণে হৈছে যে ভিডিঅ'টোত মানে গোটেইখিনি কেপচাৰ কৰিবলৈ মই চেষ্টা কৰিছোঁ যাতে সকলোখিনি আহে মানে সকলোখিনি মানুহে আহে যাতে এটা চিন হিচাপত ৰৈ যায় ভিডিঅ'টো যিহেতু গোটেইখিনি একেলগে গৈছোঁ আমি সেইকাৰণে অলপ দীঘলীয়া পাব তো শেষলৈ চাব ভিডিঅ'টো আৰু এইটো কাল ভৈৰৱ যোৱা লাইন ইয়াৰ পৰা লাইন চুৰু হৈ গৈছে মানে ভিৰ অলপ আগত যাই পেলাই বেছি ভিৰ নাই জল্দি জল্দি মানে যাই পেলাই দৰ্শন কৰিব পাৰি যিহেতু মন্দিৰৰ ভিতৰত মানে বেছি ৰখিব নিদিয়ে আৰু ভিডিঅ' এলাও নাই সেইকাৰণে বেছি দেৰি নহয় আমি যাই পেলাই একদম দৰ্শন কৰি ওলাই আহিছোঁ কাল ভৈৰৱ দৰ্শন কৰি আহি আমি বাহিৰত ফটা লৈ লৈছোঁ যিহেতু লোৱা নাছিলোঁ আৰু নেক্সট আমি যাই আছোঁ ধন্বন্তীটো খোৱাটোৰ এটা ৰহস্য আছে নেক্সট ভিডিঅ'ত আপোনালোকে দেখিব তো ভিডিঅ'টো মোৰ লগত চাই থাকিব আজিৰ কাৰণে বাই বাই